নমস্কাৰ বন্ধুবৰ্গ। আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ এটা সৰু কিন্তু গভীৰ অৰ্থপূৰ্ণ কাহিনী, এটা বীজৰ শক্তি। এই কাহিনীটোৱে আমাৰ জীৱনত এটা মহান শিক্ষা দিয়ে। বিশ্বাস আৰু ধৈৰ্যৰ ফল চিৰকাল মিঠা হয়। এসময়ৰ কথা, ৰঘুনাথ নামৰ এজন কৃষক আছিল। প্ৰতিদিনে খেতি কৰি জীৱিকা চলাইছিল। কিন্তু তেওঁৰ মনত সদায় এটাই প্ৰশ্ন, জীৱনত মই কিয় আগবাঢ়িব পৰা নাই? কিয় মোৰ জীৱন এক ধৰণৰ হৈ পৰিছে? এদিন কাম শেষ কৰি ঘৰলৈ উভতি যোৱা সময়ত তেওঁ পথত এজন বুঢ়া সাধুক লগ পালে। ৰঘুনাথে চিন্তা কৰি থকা দেখি সাধুৱে হাঁহি মাৰি সুধিলে, পুত্ৰ, কি চিন্তা কৰি আছা? ৰঘুনাথে ক'লে, মই মোৰ জীৱনত কিবা নতুন কৰিব খোজো, কিন্তু ভয় লাগে। সাধুৱে তেওঁৰ হাতত এটা সৰু বীজ দি ক'লে, এই বীজটো লোৱা, ইয়াৰ ভিতৰত পৰ্বতৰ সমান শক্তি আছে। যেতিয়া তুমি বিশ্বাসেৰে ইয়াক মাটিত ৰোপণ কৰিবা, তেতিয়া চমৎকাৰ দেখিবা। ৰঘুনাথে লওঁ নলওঁ ভাৱেৰে বীজটো লৈ আহিল। তেওঁ ভাবিলে, এবাৰ চেষ্টা কৰি চাওঁ। তেওঁ বীজটো মাটিত ৰোপণ কৰি প্ৰতিদিনে পানী দি তাৰ খুব যত্ন ল'ব ধৰিলে। দিন পাৰ হ'ল, সপ্তাহ পাৰ হ'ল, কিন্তু মাটিত কোনো পৰিৱৰ্তন নহ'ল। গাঁৱৰ মানুহে ঠাট্টা কৰিবলৈ ধৰিলে, ৰঘুনাথ, তোমাৰ বীজ পৰ্বত হ'বনে? কিন্তু ৰঘুনাথ নিৰাশ নহ'ল। তেওঁ নিজৰ বিশ্বাসত অটল আছিল। ৩ মাহ পিছত এদিন মাটিৰ পৰা এটা সৰু অংকুৰ ওলাই আহিল আৰু বছৰেকৰ ভিতৰত সেই সৰু অংকুৰটো এডাল ডাঙৰ গছ হ'ল। গাঁওখনৰ আটাইতকৈ ডাঙৰ আৰু ছায়াদায়ক গছ। গাঁৱৰ মানুহে গছডাল দেখি অবাক হ'ল। ৰঘুনাথৰ ধৈৰ্য, বিশ্বাস আৰু কষ্টই সেই সৰু বীজটোক এডাল বৃহৎ গছলৈ পৰিণত কৰিলে। বন্ধুবৰ্গ, এই কাহিনীটোৱে আমাক এটা গভীৰ শিক্ষা দিয়ে। জীৱনত সফল এদিনত নহয়। ধৈৰ্য আৰু বিশ্বাস থাকিলে সাফল্য এদিন নহয় এদিন নিশ্চয় আহে। প্ৰত্যেকজন মানুহৰ মাজত আছে এটা বীজ। যদি আপুনি বিশ্বাসেৰে ইয়াক ৰোপণ কৰে আৰু যত্ন লয়, এদিন সেই বীজে আপোনাৰ জীৱনক পৰ্বতৰ দৰে দৃঢ় কৰি তুলিব। যদি এই কাহিনীটো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মনত ৰাখিব, বিশ্বাস ৰাখক, ধৈৰ্য ধৰক আৰু কষ্ট কৰক। ফল নিশ্চয় ভাল হ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।